বহুতে মাতি আছে এতিয়া যাব পৰা নাই, কিন্তু মই মেছেজ দিছোঁ তেওঁলোকক যে চিনেমাখন ইম্পৰ্টেণ্ট চিনেমাখন চাওঁ। আৰু চিনেমাখন তোমালোকক লৈ কৰা নতুন প্ৰজন্ম, মই এজন ছাত্ৰ ৰোল কৰিছোঁ তাত। আৰু নতুন প্ৰজন্মৰ যিবিলাক ঘাত প্ৰতিঘাত, সংঘাত, ক্ষোভ, খং, সুখ, দুখ চব মোৰ কেৰেক্টাৰটোৰ মাজেদি, অকল মোৰ বুলি নহয়, আমাৰ সমীৰ আৰু প্ৰয়াসে যিটো ৰোল কৰিছে পবিত্ৰ, গোটেইকেইজনৰ মাজেদি প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছোঁ। চ' পুনৰ মৰম জনাইছোঁ। আমি ওলাই যাম এতিয়া গোৱালপাৰালৈ। ভাতো খোৱা নাই, ভাত খাবলৈ ওলাই যাব লাগিব। আৰু প্ৰথম গানটো ৰিলিজ হৈছে ধূলিকণা, সেইটো গাম তোমালোকৰ কাৰণে। দ্বিতীয় গানৰ ভিডিঅ' 2 এদিনৰ ভিতৰত ৰিলিজ কৰিম, ৰিলিজ হোৱাৰ আগে কালি ৰিলিজ হ'ব। সেইটো দ্বিতীয় গানটো কালি ৰিলিজ হ'ব, তোমালোকে ফেচবুকত পাবা কাইলৈ। আজি ৰেডি হৈছে বুলি খবৰ পাইছোঁ। চ' তাৰপিছত চিনেমাখনত বেছি গান নাই, দুটাই গান, এটা বেকগ্ৰাউণ্ড চং, কাঞ্চনজংঘা কবিতাটো মই ইউজ কৰিছোঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ চিনেমাখনৰ শেষত বেলেগ ধৰণে। চ' সেইটোৱে কথা। এই গানটো গাই পেলাই হেমন্ত ধূলিকণা অঘৰী কবিতা উন্মনা বিচাৰি ঠিকনা ধূলিকণা বাউলী কণিকা উন্মনা চিনাকি পক্ষীরা ডাকুয়াল বতাহে জোকারি পাহুয়াল পাহাড় বগুয়া বাই আউখি যাযাবর পরখে মোহরা বাই খাতুরি জীবন জাহাজে যে টুকালয় রাহরি ধূলিকণা অঘৰী কবিতা উন্মনা চিনাকি পক্ষীরা জোড়া কর নীলা উঠে বরণীর দেখা সুবিধে মিঠা লাগে দুসুকুতে তু পাল সানিয়রে জননীর হিয়া দুহিলে দৃহ জাগে খিরে খিরে আঘাতর নিবাসিয় ঘনে ঘনে ডাকুয়াল বতাহে পাহুয়াল পাহাড় বগুয়া বাই আউখি যাযাবর
সাঁতুৰি জীৱনৰ জাহাজ জেতুকালৈ ৰাঙলী চুৰি কৰা অঘৰী কবিতা মৰা বিচাৰি ঠিকনা নাৰা 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 Thank you. 6 ছেপ্টেম্বৰ লগ পাম চিনেমা হলত এটা বেলেগ ৰূপত দুটা বেলেগ ৰূপত আচলতে বহুত আৰু চিনেমাখনত আৰু আমাৰ জলিবেক্সৰ মালিকো আছে ইয়াত তেখেতক এটা কৈ দিব কিছু কথা এটা যে